তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাৰ্থ এণ্টাৰটেইনমেণ্ট ব্লগ। আজি মই যাম এটা ফুড ব্লগৰ কাৰণে। তো ব্লগটো স্পেচিয়েল হ'ব, আপোনালোকে চাই থাকক আৰু কেনে পালে জনাব। যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব, যদি ভাল লাগিলে কমেণ্ট কৰিব। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন আমাৰ গাঁও হয়, এখন চাব পাৰে, এখন ধাননি চাব পাৰে। মই এতিয়া গৈ আছোঁ লগৰজনৰ ঘৰলৈ। তো তাতে এটা স্পেচিয়েল ব্লগ হ'ব, চাই যাওক ভিডিঅ'টো, মজা লৈ যাব। ছাবস্ক্ৰাইব কৰি দিব আৰু ইমান কষ্ট কৰি আৰু ভিডিঅ' চিডিঅ' বনাওঁ ন। তো চাই যাওক। এয়া আমাৰ গাঁৱৰ ৰাস্তা চাওক, এটা সুন্দৰ ৰাস্তা। আমাৰ ইয়াতে আমি ধূলি বালি লৈ আৰু মেলি ডাঙৰ হোৱা মানুহ। চাই যাওক ৰাস্তা থাকিব পাৰে, ৰাস্তা গৰু ছাগলী থাকেই আৰু গাঁৱলীয়া পৰিৱেশ ন। এয়া হাঁহক আৰু এইফালে চব ধাননি কাৰণ আমি গাঁৱলীয়া মানুহ, ইয়াত ধানটো মেইন। তো ট্ৰাই কৰি থাকক। তো এয়া চব ধানটো প্ৰায় পকিয়ে গৈছে, ধান কাটিব হৈ আছে। তো আমি আৰু পাম আৰু এই লগৰটোৰ ঘৰৰ পৰা আমি জাষ্ট আহি আছোঁ। তো মোৰ লগত এজন আহিছে, কিন্তু সি ওলাব লাজ কৰে। তো এয়া চব fall at my feet. Don't hide, you're wasting your energy. You're not shy, so baby it's useless. So don't তো বেছি দূৰ নাই আৰু আমি পামহি আৰু এই লগৰজনৰ ঘৰ। তাতে এটা স্পেচিয়েল ফুড ব্লগ হ'ব, চাব, সহযোগ কৰিব। ইমান কষ্ট কৰি ভিডিঅ' চিডিঅ' আপোনাৰ ছাবস্ক্ৰাইব অলপ দিব আৰু অলপ হেৰি কৰিব, চাব, মৰম দিব সকলোৱে। আগলৈ যাতে বনাই যাম, ভাল ভাল ব্লগ আপোনালোকক দি যাম। তো ভিডিঅ'টো চাই থাকিব আৰু আমি আৰু বেছি দূৰ নাই। তো এয়া চাব পাৰে, আমি আহি এয়া অংকুৰৰ ঘৰ পাইছোঁ আৰু ইয়াতে তোমাৰ ৰেচিপিটো বনিব, ফুড ব্লগ হ'ব। তো চাই যাওক আপোনালোকেও। আমিতো সোৱাদ ল'মতো ল'মেই, লগতে আপোনালোকেও ল'ব। চবফালে ধাননি, চবফালে ধাননি, চব একদম সোণালী, একদম পূৰা সোণালী, পথাৰ সোণালী। আৰু যদি ৰেচিপিটো ভাল লাগে আপোনালোকে ঘৰতে ট্ৰাই কৰিব। তো ব'লক আমি এটা ঘৰৰ দিশে আগবাঢ়োঁ। তো আমাৰ লালমোহন ৰেডি হৈ গ'ল। তো এতিয়া আমি খাম বা ঠিকছে দবাম আৰু আপোনালোকে চাই টেষ্ট ল'ব আৰু নে কি কয়। ভিডিঅ'টো ইমান আছিল, যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব। এটা নতুন ব্লগৰ সৈতে লগ পাম। তো আজিলৈ টিল দেন, টাটা, বাই বাই। কোনে ৰিঙিয়াই মোৰ মন চুৱাই